নমস্কাৰ অনামিকা বেপাৰী ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ শংকৰদেৱ শিশু নিকেতনৰ পাঠ্যক্ৰমৰ আধাৰত দ্বিতীয় শ্ৰেণীৰ সংস্কৃত বিষয়টোৰ বন্দনা পাঠ্য। মোৰ মৰমৰ কণমানিহঁত, আজি মই তোমালোকৰ বন্দনা পাঠ্য পঢ়াই দিম। তমেব মাতা চ পিতা তমেব, তমেব বন্ধুচ্চ সখা তমেব, তমেব বিদ্যা দ্রবিণম তমেব, তমেব সর্বম মম দেব দেব। তমেব মাতা চ পিতা তমেব অর্থাৎ তমেব তুমিয়ে মোৰ মাতা, আৰু চ আৰু তুমিয়ে মোৰ পিতা। তমেব মাতা চ পিতা তমেব তুমিয়ে মোৰ মাতা আৰু তুমিয়ে মোৰ পিতা। তমেব বন্ধুচ্চ সখা তমেব অৰ্থাৎ তুমিয়ে মোৰ বন্ধু আৰু তুমিয়ে মোৰ সখা। তমেব বিদ্যা দ্ৰবিণম তমেব তুমিয়ে বিদ্যা আৰু কি যে তুমিয়ে ধন সম্পত্তি। তমেব সৰ্বম মম দেৱ দেৱ, কি কৈছে যে হে দেৱৰ দেৱ তুমিয়ে মোৰ সকলো। তো মৰমৰ ছাত্ৰ ছাত্ৰীহঁত, মই এবাৰ গাই দিছোঁ, তাৰপিছত শুনি শুনি তোমালোকে ঘৰত পঢ়িবা। তমেব মাতা চ পিতা তমেব, তমেব বন্ধুচ্চ সখা তমেব, তমেব বিদ্যা দ্রবিণম তমেব, তমেব সর্বম মম দেব দেব। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। নমস্কাৰ।